নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ভাৰ্গৱ বৰ্মন। তো আজি আমি এলজেব্ৰাৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো এলজেব্ৰাৰ বিষয়ে আজি আমি পঢ়িম। তো আমি যিমানখিনি পাৰোঁ আজি কভাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো ভিডিঅ'টো শেষলৈকে চাব। তো চাওক, এলজেব্ৰা বুলি ক'লে আমি প্ৰথম যিকেইটা আমাৰ বেছিক আইডেণ্টিটি সেইকেইটা আমি জানিব লাগিব। প্ৰথম আমাৰ যিটো সূত্ৰ বুলি কওঁ আমি, সেইটো হৈছে a+b হোল স্কুৱেৰ। ঠিক আছে, তো এই সূত্ৰটো আমি সকলো জানো, a² প্লাছ b² প্লাছ 2ab। ঠিক আছে, a মাইনাছ বি হোল স্কুৱেৰ হ'লে কি হ'ব? a মাইনাছ বি হোল স্কুৱেৰ হ'লে হ'ব a² প্লাছ b² মাইনাছ 2ab। ঠিক আছে, আকৌ এটা আছে বেছিক, যিটো আমাৰ বেছিক আইডেণ্টিটি, এইটো হ'ল a² মাইনাছ b² ইকুৱেল কি হ'ব? a প্লাছ b ইনটু a মাইনাছ b। তো আজি আমি এই তিনিটা ফৰ্মুলাৰ ওপৰত বেছ কৰি আজি আমি ক্লাছটো আগবঢ়াম। ঠিক আছে, তো কিউবৰ যিবিলাক ফৰ্মুলা আছে সেইটো আমি এটা বেলেগ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। তো আমাৰ প্ৰথম ফৰ্মুলাটো হৈছে এইটো, আপোনালোকে নোট ডাউন কৰি ল'ব। যদি আমাক x প্লাছ 1/x আমাক কিবা এটা ভেলু দিয়া থাকে, ইয়াতে আমি k বুলি ধৰি লৈছোঁ, তেতিয়া যদি আমাক x² প্লাছ 1/x² সুধি দিয়ে, তেতিয়া আমি কেনেকৈ উলিয়াম? k² পৰা আমি 2 মাইনাছ কৰিম। কিয় আমি 2 মাইনাছ কৰিলোঁ সেইখিনি জানিব লাগিব। চাওক, x প্লাছ 1/x, ইয়াক যেতিয়া আমি স্কুৱেৰ কৰিম তেতিয়া আমি কি পাম? x² প্লাছ 1/x² প্লাছ 2ab। 2ab মানে ইয়াতে a হৈছে x, 1/x2 হৈছে b। ঠিক আছে, তো x পূৰণ 1/x, তো ইয়াতে কি হয়? x কটা যায়, তো আমাৰ 2টো থাকি যায়। তো 2টো সোঁফালে কি হ'ব? k² পৰা 2টো মাইনাছ হৈ যাব, তেতিয়া আমি এইখিনিৰ মানটো পাই যাম। তো আমাক কুৱেশ্যনত এইটোৱে সুধিব। ঠিক আছে, সেইকাৰণে আমি কি কৰা হয়? 2টো বিয়োগ কৰা হয়। ঠিক আছে, তো এইটো আমি সকলোৱে বুজি পালোঁ কিয় আমি 2টো বিয়োগ কৰিছোঁ। 2টো আচলতে এইটো হ'ল a², এইটো হ'ল b², এইটো হ'ল 2টোৱে আচলতে 2ab ডিনোট কৰি আছে। ঠিক আছে, তো ইয়াতে কি হৈছে? a আৰু bৰ যিটো মাল্টিপ্লিকেশ্যন সেইটো কি হয়? 1 হৈ গৈছে, গতিকে 2 পূৰণ 1 2 হৈ গ'ল। সেইকাৰণে আমি কি কৰোঁ? k² পৰা আমি 2টো বিয়োগ কৰিলে a² প্লাছ b² মান পাই যাম, অৰ্থাৎ x² প্লাছ 1/x² মানটো আমি পাই যাম। ঠিক আছে, এইটো আমি বুজি পালোঁ। তো ছেকেণ্ডটো চাওক, ছেকেণ্ডটো কি হৈছে? এইবাৰ নিগেটিভ আছে। চাওক, নিগেটিভ আছে। নিগেটিভ থাকিলে কি হয়? a মাইনাছ বি হোল স্কুৱেৰ সূত্ৰটো, অৰ্থাৎ আমি এইফালে যদি স্কুৱেৰ কৰি দিওঁ এইফালেও স্কুৱেৰ হৈ যাব। ঠিক আছে, তো আমাক কি দিয়া আছিল? x মাইনাছ 1/x² মান m দিয়া আছিল। ঠিক আছে, তো যেতিয়া আমি স্কুৱেৰ কৰিম x² প্লাছ 1/x² মাইনাছ 2ab, অৰ্থাৎ 2 ইনটু x ইনটু 1/x ইকুৱেল কি হ'ব? m² হৈ যাব। তো x কটা যাব, তো 2টো এইফালে আহি যাব, তো m² প্লাছ 2 হ'ব, অৰ্থাৎ আমি x² প্লাছ 1/x² মান কি পাম? m² প্লাছ 2, এইটো প্লাছ হ'ব। ঠিক আছে, তো এই ফৰ্মুলা দুটা আমি বুজি পালোঁ, কেনেকৈ +2 হ'ল আৰু কেনেকৈ -2 হ'ল, মনত থাকিব। ঠিক আছে, তো এই ফৰ্মুলাৰ ওপৰত বেছ কৰি আমি কিছুমান কুৱেশ্যন আমি প্ৰেক্টিছ কৰিম। আগতে আমি কি চাইলোঁ? আমি আমাৰ যিখিনি বেছিক অৰ্থাৎ থিয়ৰিখিনি আমি চাইলোঁ প্ৰথম, তাৰপিছত আমি ভিডিঅ'টোৰ শেষৰ ফালে আমি কুৱেশ্যন ডিছকাছ কৰিম। ঠিক আছে, তাৰপিছত আমি জানিব লাগিব এই ফৰ্মুলাটোৰ বিষয়ে, অৰ্থাৎ আমাক পাৱাৰবিলাক একে থাকিব, কিন্তু আমি পজিটিভৰ পৰা নিগেটিভত যাব জানিব লাগিব, বা নিগেটিভৰ পৰা আমি পজিটিভত আহিব জানিব লাগিব। কেতিয়াবা আমাক এইটো দি দিব পাৰে কুৱেশ্যনত, বা কুৱেশ্যনত দি দিলে x প্লাছ 1/x ইকুৱেল আমাক 5 দি দিলে, তো আমাক সুধি দিব x মাইনাছ 1/xৰ মান কি হ'ব? তেতিয়া আমি কি ইউজ কৰিম? তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিম, k² মাইনাছ 4। ইয়াত যে 4টো দেখিছে আপোনালোকে, 4টোতো আচলতে ab আছে, অৰ্থাৎ aটোৱে কি ডিনোট কৰিছে? x, আৰু bটোৱে কি বুজাইছে? 1/x। তো x আৰু 1/x পূৰণ কৰিলে কি হয়? 1 হয়।
গতিকে ইয়াতো কি এ বিটো আমাৰ তাৰমানে অদৃশ্য হৈ আছে যদিও এ বি এটা আছে ইয়াতে সেইকাৰণে আমি কি কৰিছোঁ ইয়াতে 4টো বিয়োগ কৰিছোঁ আৰু এইটোতো আমি কি কৰিছোঁ 4টো প্লাছ কৰিছোঁ চাওক ইয়াতে এটা মনত ৰাখিব সহজ হয় যেতিয়া আমি পজিটিভৰ পৰা আমি নিগেটিভ ভ্যালুটো উলিয়াম তেতিয়া আমি কি কৰিম 4টো বিয়োগ কৰিম ঠিক আছে যদি আমি নিগেটিভৰ পৰা পজিটিভ ভ্যালুটো উলিয়াব লাগে তেতিয়া আমি কি কৰিম 4টো প্লাছ কৰিম অৰ্থাৎ প্লাছ উলিয়াবলৈ আমি প্লাছ কৰিম 4 আৰু মাইনাছ উলিয়াবলৈ আমি -4 কৰিম ঠিক আছে তো আমাক কোৱেশ্চনটোত যদি দিয়া থাকে x + 1/x = 5 তো আমাক x - 1/x ৰ মান কি হ'ব এই ফৰ্মুলাত বহাই দিম k ৰ ঠাইত আমি কি বহাম 5 বহাম কাৰণ ইয়াতে 5 দিয়া আছে তো কি হ'ব 5 স্কয়াৰ -4 অৰ্থাৎ 25 ৰ পৰা 4 গলে 21 হ'ব অৰ্থাৎ √21 আমাৰ x/1/x ৰ মান হ'ব ঠিক আছে তো আমি ইয়াৰ ওপৰত কোৱেশ্চন আলোচনা কৰিম প্ৰথমে আমি থিওৰিখিনি চাই লৈছো অৰ্থাৎ যিখিনি আমাৰ জানিব লগিয়া আছে সেইখিনি আমি চাই লৈছো এইখিনি খুব ইম্পৰ্টেন্ট হয় মন দি চাব কাৰণ চাওক ইয়াতে কি আছে x + 1/y আছে আগতে কি আছিল x + 1/x আছিল তেতিয়া কি হৈছিল যদি k দিয়া থাকে x² + 1/x² ৰ মান আমি কি পাইছিলো k² - 2 * ab অৰ্থাৎ x/1/x ইয়াতে কি হৈছিল x কটা গৈছিল গতিকে আমি কি লিখিছিলো k² - 2 লিখিছিলো কিন্তু ইয়াতে কি হৈছে x ৰ ঠাইত ইবাৰ y দিয়া আছে গতিকে ইয়াতো কি হ'ব y হৈ যাব কিন্তু ইয়াতে কি x আৰু y কটা না যাব কাৰণ x আৰু y টো এটা বেলেগ বেলেগ ভ্যালু গতিকে আমাৰ কি হ'ব এবাৰ কোৱেশ্চনটোৰ এনসাৰটো কমান চেঞ্জ হৈ যাব ঠিক আছে তো আমি যদি এটা উদাহৰণ লৈ লওঁ ইয়াতে x + 1/2x = আমাক যদি 7 দিয়ে তেতিয়া হলে আমাক x² + 1/4 x² ৰ মান কিমান হ'ব হেতু দিছে চাওক ইয়াতে কি কৰিছে স্কয়াৰ কৰিছে তো আমি স্কয়াৰৰ মান উলিয়াবলৈ কি কৰিম k² - 2ab অৰ্থাৎ ইয়াতে a এটো হৈছে a এটো হৈছে b ঠিক আছে তো ইয়াতে আমি 2ab মাইনাস কৰিব লাগিব a ৰ ঠাইত x লিখিলো আৰু b ৰ ঠাইত আমি কি লিখিম 2x লিখিম সো ইয়াতে কি হল 2x কটা গল 2 কটা গল ইয়াতে কি থাকিল k² থাকিল অৰ্থাৎ আমি স্কয়াৰৰ মানটো কি পাম 49 পাম যেহেতু k ৰ মান 7 গতিকে ইয়াতে আমি কি পাম 49 পাম ঠিক আছে তো যিসকলে বুজি বনাই তেওঁলোকে অকমান আগৰ পৰা চাব নিশ্চয় বুজি পাব এইটোটো সেম একে প্ৰসেস ইয়াতে আমি কি লিখিব লাগিব 2x হয় এবাৰ অকল 2 টো লিখিলে নহব কাৰণ ইয়াতে ab টো ab ৰ পূৰণফলটো 1 হোৱা নাই ইয়াতে ঠিক আছে x পূৰণ 1/x কৰিলে কি হয় x কটা যায় 1 ৰৈ যায় ঠিক আছে কিন্তু ইয়াতে x আৰু y আছে গতিকে এই দুয়োটা কটা না যাব এইটো মনত ৰাখিব তো এইটো চাওক আমাক কি দিয়া আছে x + 1/x = p দিয়া আছে আমাক কি উলিয়াব দিছে x² - 1/x²। তো এই ৰাখিটো দেখি আপোনালোকৰ এইখিনি দেখি আপোনালোকৰ এটা ফৰ্মুলা মনত আহিব লাগিব হেতু হল a² - b² ঠিক আছে ইয়াতে a হৈছে x আৰু b হৈছে 1/x ঠিক আছে তো আমাক যদি এইটো x² + 1/x² উলিয়াব দিলেহেতেন তেতিয়া আমাৰ বাবে ইজি হৈ গলহেতেন তেতিয়া আমি কি কৰিলো হয় p² - 2 কৰিলো হেতেন কিন্তু ইয়াতে আমাক অকমান বেলেগ কৈ দিছে x² - 1/x² দিছে ঠিক আছে ইয়াতে প্লাস থাকিলে আমাৰ অসুবিধা নাছিল তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিলোহেতেন কিন্তু আমি এটা এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো কাৰণ মাইনাসৰ বাবে তেনেকুৱা কোনো ফৰ্মুলা নাই তো আমি কেনেকৈ কৰিম চাওক এইটো যদি a² হয় এইটো কি হ'ব b² তো a² - b² আমি কি লিখিব পাৰো a - b * a + b ঠিক আছে তো ইয়াতে a হৈছে x b হৈছে 1/x তো ইয়াতে a + b আমি কি লিখিম x + 1/x * x -
1/x ঠিক আছে তো আমাক কোৱেশ্চনত x plus 1/x or ভ্যালুটো দিয়া আছে বা কোৱেশ্চনত দিয়া থাকিব এইটোও দিয়া থাকিব পাৰে তো আমি অলৰেডি শিকিছো প্লাসৰ পৰা মাইনাসত কেনেকৈ অহা যায় বা মাইনাসৰ পৰা প্লাসত কেনেকৈ অহা যায় কি কৰিব লাগে যদি পাৱাৰ বিলাক সেম থাকে ঠিক আছে তো ইয়াতো x ৰ পাৱাৰ 1 ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 গতিকে আমি ইয়াতে যদি আমি মাজৰ চিনটো চেঞ্জ কৰিব লাগে তেতিয়া আমি কি ফৰ্মুলা ইউজ কৰো k স্কয়াৰ প্লাস লাগিলে আমি প্লাস উলিয়াব লাগিলে প্লাস টু ইউজ কৰো মাইনাস উলিয়াব লাগিলে মাইনাস টু আৰু ৰুট ওভাৰ ডাল দি দিও ঠিক আছে তো ইয়াতে x plus 1/x to কি দিয়া আছে p দিয়া আছে ঠিক আছে তো ইয়াৰ পৰা আমি কি কৰিম x minus 1/x x ৰ মান উলিয়াম এটো কেনেকৈ উলিয়াম p square minus কি হ'ব 4 হ'ব যেহেতু আমি নেগেটিভ উলিয়াম গতিকে আমি 4 টো বিয়োগ কৰিম মাইনাস উলিয়াবলৈ 4 টো মাইনাস কৰিব লাগে আৰু প্লাস উলিয়াবলৈ হলে 4 টো প্লাস উলিয়াব লাগে তো আমি অলৰেডি ডিসকাস কৰিছো তো ঠিক আছে যেতিয়া আমাক x plus 1/x তো আমাক ভ্যালু দিয়া থাকিব এটা যিকোনো যদি আমাক x square minus 1/x square হতে তেতিয়া আমি x plus 1/x into x minus 1/x এইটো ফৰ্মুলাত উলিয়াম ঠিক আছে মনত থাকিব তো এইটো খুব ইম্পৰ্টেন্ট হয় সক যদি আমাক x square plus 1/x square equal k দিয়া থাকে তেতিয়া আমি যদি x plus 1/x to উলিয়াব লাগে তেতিয়া কি কৰিম k plus 2 root over উলিয়াম ঠিক আছে যদি আমি নেগেটিভ 2 উলিয়াব লাগে তেতিয়া আমি কি কৰিম k minus 2 আৰু root over দি দিম ঠিক আছে মনত থাকিব যদি আমি এটা एग्जांपल লওঁ তো কোৱেশ্চনটো চাও এটো এটা एग्जांपल আমি লৈ লৈছো ডিক্ৰিজিং পাৱাৰ অৰ্থাৎ আমাক পাৱাৰটো প্ৰথমে বেছি দিয়া থাকিব তাৰ পিছত কম পাৱাৰৰ কোৱেশ্চনটো দিব ঠিক আছে তো ইয়াতে কি x square দিয়া আছে কিন্তু খুদতে আমাক কিউ দিছে x ৰ পাৱাৰ 1 ত দিছে ঠিক আছে তো এইটো 100 দি দিব পাৰে কেতিয়াবা তো আমাক খুদতে 50 ত দিব পাৰে অৰ্থাৎ হাফ হৈ গৈছে তো হাফ উলিয়াবলৈ আমি এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে তো ইয়াতে চাও ইয়াতে কি হৈছে পাৱাৰ বিলাক হাফ হৈ গৈছে তো ইয়াতে অকল স্কয়াৰৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য নহয় আপোনালোকে এটো মনত ৰাখিব যদি ইয়াতে আমাক x 50 plus 1/x 50 equal k দিয়ে তেতিয়া যদি আমাক x 25 plus 1/x 25 উদে তেতিয়া আমি কি কৰিম এই ফৰ্মুলাটো ইউজ কৰিম কাৰণ ইয়াতেও কি হৈছে পাৱাৰটো আধা হৈ গৈছে ঠিক আছে যেতিয়া পাৱাৰ আধা হদিব তেতিয়া আমি এই ফৰ্মুলা ইউজ কৰিম প্লাসত দিলে প্লাসত মাইনাসত দিলে মাইনাসত ঠিক আছে তো আমি एग्जांपलটো চাইছো x square plus 1/x square আমাক কি দিয়া আছে 14 দিয়া আছে তো আমাক এই দুটা উলিয়াব দিছে তো আমি কি কৰিছিলো প্লাসত থাকিলে আমি কি কৰিম k plus 2 root over ইয়াতে কি হ'ব k minus 2 root over অলৰেডি আমি ইয়াতে ডিসকাস কৰিছো k plus 2 মাইনাস উলিয়াবলৈ কি কৰিব লাগে minus 2 প্লাস উলিয়াবলৈ plus 2 ঠিক আছে তো ইয়াতে কি হ'ব 14 plus 2 root over আৰু ইয়াতে কি হ'ব 14 minus 2 দুটাৰ आंसर বেলেগ বেলেগ ওলাব যেহেতু বেলেগ বেলেগ কোৱেশ্চন ইয়াতে কি হ'ব √16 অৰ্থাৎ 4 হ'ব ইয়াৰ आंसर পজিটিভ টুৰ ভ্যালু আমি কি পালো 4 পালো আমাক যেটো নেগেটিভত দিছে এটো কি হ'ব 14 minus 2 √12 অৰ্থাৎ 2√3 হ'ব 2√3 আমি কেনেকৈ পালো ভিতৰত 4 পূৰণ 3 আছে 4 টোৰ পৰা 2 টো ওলাই আহিল 3 টো ভিতৰত থাকি গল ঠিক আছে তো আমি এবাৰ কোৱেশ্চন ডিসকাস কৰিছো তো আমি কোৱেশ্চন কেইটামান চাই লৈছো তো প্ৰথম কোৱেশ্চনটো আমাক দিয়া আছে x plus 1/x equal 3 then find x square plus 1/x square অৰ্থাৎ আমাক কি দিয়া আছে x plus 1/x equal 3 দিয়া আছে আৰু আমাক কি দিছে x square plus 1/x square ঠিক আছে তো ইয়াৰ মান কি হ'ব আমি আলোচনা কৰিছো অলৰেডি যদি এটো k হয় তো এটো স্কয়াৰ কৰিলে আমি কি পাম k square minus 2 পাম ঠিক আছে 2 2 কিয় পাম 2ab হয় ab যেটো x আৰু 1/x দুটো কটাকটি যায় গতিকে আমি 2 বিয়োগ কৰিব লাগে
তো ইয়াতে k এর মান কি দিয়া আছে 3 দিয়া আছে গতি k স্কয়ার - 2 মানে কি পাম আমি 3 স্কয়ার - 2 অর্থাৎ 9 বিয়োগ 2 ইকুয়াল 7 পাম ঠিক আছে তো ইয়াৰ এনসার হ'ব অপশন এ 7 নেক্সট কোৱেশ্চনটো আমি চাইছো এবাৰ সেম কোৱেশ্চন ইয়াতো আমাৰ কি দিয়া আছে x + 1/x = 5 দিয়া আছে গতিকে আমাক কি দিছে স্কয়াৰ দিছে x² + 1/x² কি হ'ব k² - 2 k মানে কি আছে 5 আছে 5² - 2 গতিকে কি হ'ল 25 বিয়োগ 2 সমান 23 তো অপশন সি ইজ দ্য রাইট আনসার ঠিক আছে তো যেতিয়া আপোনালৈ ফৰ্মুলা বিলাক জানি যাব কেনেকৈ হ'ল কেনেকৈ হোৱা নাই তেতিয়া কোৱেশ্চন বিলাক সেকেন্ডত উৰি যাব ঠিক আছে নেক্সট কোৱেশ্চন বিলাক চাইছো আমি তো কি দি আছে ইয়াতে এইটো অকমান চেঞ্জ কৰিছে কি চেঞ্জ কৰিছে চাও ইয়াতে নেগেটিভ দিছে আৰু আমাক পজিটিভ দিছে ঠিক আছে তো x - 1/x = 4 ইয়াক যেতিয়া আমি স্কয়াৰ কৰিম কি হ'ব -2 এটা বাওফালে থাকিব গতিকে -2 টো ইফালে আনিলে আমি কি পাম ইয়াতে প্লাস হৈ যাব ঠিক আছে তো আমি ফৰ্মুলাটো ইয়াতে কি ইউজ কৰিব লাগিব k² + 2 ইবাৰে প্লাস কৰিব লাগিব কাৰণ আমাক যেটো দিয়া আছিল মান হেতু নেগেটিভত আছে x - 1/x আছে গতিকে ইয়াতে কি হ'ব ইবাৰ প্লাস হৈ যাব প্লাস কি হ'ব k এর মান কি আছে 4 আছে তো 4² + 2 অর্থাৎ 16 + 2 সমান 18 তো অপশন is the right answer আমি নেক্সট কোৱেশ্চন টো চাইছো এবাৰ কি দিয়া আছে এবাৰ চাও ইয়াতে আমাৰ পাৱাৰটো সেম আছে আমাৰ মাজৰ যেটো সিম্বল হেতু আমি চেঞ্জ কৰিব লাগে x - 1/x = √5 দিয়া আছে তো আমাক কি দিছে x + 1/x তো ইয়াৰ সূত্ৰটো মই কৈছিলো আপোনালোকক অলপ আগতে কি হয় m² + 4ab 4ab ab এর মান কি হ'ব 1 হ'ব কাৰণ x আৰু 1/x কেনসেল যাব ঠিক আছে m² + 4 গতিকে ইয়াতে m এর মান কি দিয়া আছে √5 দিয়া আছে তো আমি কি কৰিম m² কৰিলে আমি কি কৰিব লাগিব √5 স্কয়ার + 4 কৰিম √5 ও আমি স্কয়ার কৰিলে কি পাম 5 পাম 5 + 4 তো আমি কি পালো √9 পালো √9 এর মান কি হয় 3 হয় তো অপশন এ ইজ দ্য রাইট আনসার ঠিক আছে তো আমি নেক্সট কোৱেশ্চন টো চাইছো এবাৰ এটো একেবাৰে ইজি কোৱেশ্চন আমাক প্লাস আছে স্কয়ারত প্লাসত দিছে তো কি হ'ব k² - 2 হ'ব k এর মান কি দিয়া আছে 7 দিয়া আছে গতিকে 7² - 2 = 49 - 2 = 47 তো অপশন কিটা ভুল আছে তো ইয়াৰ রাইট আনসার হ'ব 47 ঠিক আছে নেক্সট কোৱেশ্চন চাইছো আমি সেম কোৱেশ্চন আমাৰ মাজৰ সিম্বলটো চেঞ্জ কৰিব লাগে এবাৰ ঠিক আছে তো ইয়াতে যদি আমাক স্কয়ার দি দিয়ে নাকি x² + 1/x² = √13 তো আমাক x² - 1/x² এর মান দিছে কোৱেশ্চনৰ এনসার সেম ওলাব কাৰণ কি হৈছে ইয়াত যেটো পাৱাৰ আছে আমাক খুধাটোটো একে পাৱাৰ আছে ঠিক আছে তো এইটো আপোনালোকে ভুল নকৰিব আমাক যেটো দিয়া থকাটোত যেটো পাৱাৰ থাকে আৰু আমাক খুধাটোত যেটো পাৱাৰ থাকে দুয়োটা যদি সেম হয় আমাৰ এনসার একেটা ফৰ্মুলাৰে ওলাব ঠিক আছে তো আমাক প্লাসত দিয়া আছে মাইনাসত দিছে মাইনাসত দিলে কি হয় m² - 4 √over হয় তো m এর মান কি দিয়া আছে √13 দিয়া আছে m = কিমান দিয়া আছে √13 তো আমি এইটোত বহাই দিলে কি পাম √m² মানে √13 স্কয়ার + 4 এটো মাইনাস হ'ব কাৰণ নেগেটিভত দিছে গতিকে ইয়াতে মাইনাস আছে গতিকে এটো আমি মাইনাস কৰিব লাগিব √13 স্কয়ার কৰিলে আমি কি পাম 13 এ পাম তো 13 - 4 কৰিলে আমি কি পাম 9 পাম √9 কৰিলে আমি কি পাম 3 পাম তো অপশন সি ইজ দ্য রাইট আনসার ঠিক আছে তো কোৱেশ্চন টো দিয়া আছে x - 1/x = √3 দিয়া আছে তো আমাক কি হদিছে x² + 1/x² এর মান হদিছে তো
তো আমি ইয়াতে কোনটো ফৰ্মুলা ইউজ কৰিম তো আমি ইয়াতে ইউজ কৰিম k স্কয়াৰ প্লাস 2 ঠিক আছে যেহেতু ইয়াতে আমাৰ নিগেটিভ আছে গতিকে আমি কি কৰিব লাগিব k স্কয়াৰ প্লাস 2 কৰিব লাগিব ঠিক আছে তো ইয়াতে k এর মান কি আছে √3 আছে তো যেতিয়া আমি স্কয়াৰ কৰিম √3 স্কয়াৰ প্লাস 2 তো √3 স্কয়াৰ কৰিলে কি হ'ব 3 হ'ব 3 প্লাস 2 ইকুয়াল আমি কি পাম 5 পাম তো অপশন বি ইজ দা রাইট आंसर ঠিক আছে আমি নেক্সট কোয়েশ্চনটো চাইছো তো কি দিয়া আছে x - 1/x = √21 আছে আমাক কি হদিছে x + 1/x হদিছে অৰ্থাৎ মাজৰ সিম্বলডাল আমি চেঞ্জ কৰিব লাগে তো এই ফৰ্মুলাটো কি আছিল যদি আমি আমাক মাইনাসটো দিয়া থাকে আৰু আমাক প্লাসটো হুদি দিয়ে তেতিয়া আমি কি কোনটো ফৰ্মুলা ইউজ কৰো k স্কয়াৰ প্লাস 4 √over আৰু যদি আমাক প্লাসটো দিয়া থাকে আকৌ মাইনাসটো হুদি দিয়ে তেতিয়া আমি কোনটো ইউজ কৰো k স্কয়াৰ - 4 √over ঠিক আছে অৰ্থাৎ মাইনাস দিলে আমি মাইনাস কৰিম আৰু প্লাস দিলে আমি প্লাস কৰিম ঠিক আছে তো ইয়াতে আমাক কোনটো হুদিছে প্লাসটো হুদিছে গতিকে আমি কি কৰিম k স্কয়াৰ প্লাস 4 √over k স্কয়াৰ প্লাস 4 কৰিম k এর মান কি আছে ইয়াতে 21 আছে √21 আছে তো √k স্কয়াৰ প্লাস 4 এইটো কৰিলে আমি কি পাম √21 স্কয়াৰ প্লাস 4 অৰ্থাৎ √21 স্কয়াৰ কৰিলে আমি কি পাম 21 পাম 21 এ পাম তো 21 প্লাস 4 কি হ'ব 25 হ'ব 25 ৰ ৰুট কি হয় 5 হয় ঠিক আছে তো 25 ৰ স্কয়াৰ ৰুট কি হয় 5 হয় তো অপশন বি ইজ দা রাইট आंसर নেক্সট কোয়েশ্চনটো চাইছো আমি তো এইটো হল আমাৰ ডিক্ৰিজিং পাৱাৰৰ কোয়েশ্চন ইয়াতে পাৱাৰটো কি হৈছে ডিক্ৰিজ হৈছে তো ডিক্ৰিজিং পাৱাৰৰ ফৰ্মুলা কেইটা আমি ইয়াতে ইউজ কৰিব লাগিব ঠিক আছে তো আমাক প্ৰথমে স্কয়াৰ দিয়া আছে পিছত আমাক x + 1/x বা x - 1/x টো হুদি দিব অৰ্থাৎ পাৱাৰটো প্ৰথমে বেছিকৈ দিয়া থাকিব পাৱাৰটো তাৰ পিছত আমাক আধাটো হুদিব তো পাৱাৰটো ইয়াতে ডিক্ৰিজ হৈ যাব তো ডিক্ৰিজ হৈ গলে দুটা ফৰ্মুলা আমি ইউজ কৰো আমি অলৰেডি ডিসকাস কৰিছো যদি আমি পজিটিভ উলিয়াব লাগে তেতিয়া আমি কি কৰো k + 2 √over আৰু যদি আমি নিগেটিভত উলিয়াব লাগে অৰ্থাৎ x - 1/x যদি উলিয়াব লাগে তেতিয়া আমি কোনটো ইউজ কৰিম k - 2 √over ঠিক আছে তো ইয়াতে আমাক কোনটো উলিয়াব দিছে পজিটিভটো উলিয়াব দিছে গতিকে আমি এইটো ফৰ্মুলা ইউজ কৰিম সো k এর মান কি আছে 51 আছে তো 51 + 2 কি হ'ব 53 অৰ্থাৎ √53 এই কোয়েশ্চনটোৰ आंसर হ'ব ঠিক আছে সো অপশন এ ইজ দা রাইট आंसर ঠিক আছে √53 সো নেক্সট কোয়েশ্চনটো চাইছো আমি এবাৰো ডিক্ৰিজিং পাৱাৰৰ কোয়েশ্চন এইটো এবাৰ আমাৰ নিগেটিভটো উলিয়াব লাগে অৰ্থাৎ মাজত আমি মাজত এবাৰ নিগেটিভ চিন দিয়া আছে অৰ্থাৎ x - 1/x টো উলিয়াব লাগে তো নিগেটিভ উলিয়ালে আমি কি কৰিব লাগে k - 2 √over এইটো ফৰ্মুলা ইউজ কৰিব লাগে তো মই ফৰ্মুলা বিলাক বাৰে বাৰে কৈ আছো ইয়াৰ কাৰণ এইটোৱে যে আপোনালোকৰ যাতে মনত থাকি যায় বস্তুবিলাক ঠিক আছে সো ইয়াতে k এর মান কি দিয়া আছে 18 দিয়া আছে সো k - 2 কৰিলে আমি কি পাম 18 - 2 ইকুয়াল 16 অৰ্থাৎ 16 ৰ স্কয়াৰ ৰুটৰ মান কি হয় 4 হয় এই কোয়েশ্চনটোৰ आंसर কি হল 4 হল তো অপশন এ ইজ দা রাইট आंसर আমি নেক্সট কোয়েশ্চনটো চাইছো কি দিয়া আছে x to the power 8 plus 1/x to the power 8 equals 79 দিয়া আছে তো আমাক কি হদিছে x to the power 4 plus 1/x to the power 4 অৰ্থাৎ সেম কোয়েশ্চন ইয়াৰ প্ৰিভিয়াস কোয়েশ্চনটো যেনেকৈ আছিল এইটো একে কোয়েশ্চন পাৱাৰটো ইয়াতে 8 আছিল এইবাৰ কি হদিছে আমাক 4 হদিছে অৰ্থাৎ হাফ হদিছে আগতে আমি সেম কৰিছিলো আগতে আমাক স্কয়াৰটো দিছিলে আমি x to the power 1 টো উলিয়াইছিলো ঠিক আছে
তো ইয়াতে এইবাৰ x টু দ্য পাৱাৰ 8 দিয়া আছে, আমাক x টু দ্য পাৱাৰ 4 সুধিছে, অৰ্থাৎ হাফ সুধিছে। তো হাফ হৈছে, পাৱাৰটো হাফ হৈছে, গতিকে পাৱাৰটো যদি হাফ হ'ব আমাৰ সেই একেটা ফৰ্মুলা ইউজ হ'ব। ঠিক আছে, তো পজিটিভটো সুধিছে, ডিক্ৰিজিং ফৰ্মুলাটো ইউজ কৰিব লাগিব। তো কেৰ মান কি আছে 79 আছে, তো কে প্লাছ 2 কি হ'ব 79 প্লাছ 2 অৰ্থাৎ 81 হ'ব। তো 81ৰ স্কুৱেৰ ৰুটৰ মান কি হ'ব 9 হ'ব, 9 9 গুণ 81, গতিকে 81ৰ বৰ্গমূল কি হ'ব 9 হ'ব। তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।